Welcome back to my YouTube channel. সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালো। আজিৰ ভিডিঅ'টো হ'ল যেহেতু বিহুৰ বতৰ আৰু বিহুৰ বতৰত বতৰ খুব বেয়া হৈ আছে। সো অসমীয়া হাতজোৰা পিন্ধি ফটোশ্বুট কৰিবলৈ বাহিৰত যোৱাটো মোৰ কাৰণে পসিবল নহয়। সেইবাবে মই ঘৰতে সেলফ পোৰ্ট্ৰেট কিছুমান উঠিম। তাকে মই কেনেকৈ সেলফ পোৰ্ট্ৰেট মানে কি সেলফ পোৰ্ট্ৰেট কৰে কেনেকৈ নিজকে কেনেকৈ উইদাউট হেল্প অফ এনিওয়ান কেনেকৈ নিজকে সজাব পাৰে নিজকে ফটোশ্বুট কৰিব পাৰে নিজকে বেকগ্ৰাউণ্ড চেঞ্জ কৰিব পাৰে এভৰিথিং এই ভিডিঅ'টো দিয়া যাব। তাকে পলম নকৰি এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। Let's get started. So I'm all set for Bihu first self-portrait. মই পিন্ধিছোঁ মেখেলা চাদৰ অসমীয়া গহনা and yes আমাৰ গামোচা that is মই বেকগ্ৰাউণ্ড চিম্পল এটা বেকগ্ৰাউণ্ড দিছোঁ। So এতিয়া আমি আমাৰ self portraitটো আৰম্ভ কৰোঁ। So our next self portrait কাৰণে মই পিন্ধিছোঁ মেখেলা চাদৰ অসমীয়া গহনা আৰু সিম্পল ৰ'জ আৰু লৈছোঁ ফটোশ্বুটৰ কাৰণে প্লেন বেকগ্ৰাউণ্ড। ইফ আপোনালোকৰ প্লেন বেকগ্ৰাউণ্ড নাই তেতিয়াহ'লে প্লেন ৱালো ইউজ কৰিব পাৰে। নেক্সট সেলফ পোৰ্ট্ৰেটৰ বাবে অসমীয়া মেখেলা চাদৰ অসমীয়া গহনা এণ্ড য়েছ বেকগ্ৰাউণ্ডত মই জাপি লৈছোঁ। এতিয়া আমি ৰিজাল্টটো চাওঁ আহক। কৰিলোঁ ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব। এনি ফিডবেক ডু কমেণ্ট এণ্ড য়েছ ষ্টে হেল্ডি ষ্টে ছেফ বাই বাই।